আকাংক্ষা ৰাইজৰ সংকল্প বিজেপিৰ। অসম সলনি হৈছে আৰু এই পৰিৱৰ্তিত অসমৰ দিশ আপুনি নিৰ্ণয় কৰিব। বিকশিত অসমৰ সংকল্পৰে বিজেপিয়ে আৰম্ভ কৰিছে পৰামৰ্শ সংগ্ৰহ অভিযান। এই অভিযানৰ মূলতে আছে এক সৰল প্ৰতিশ্ৰুতি, আকাংক্ষা ৰাইজৰ সংকল্প বিজেপিৰ। আপোনাৰ সপোন, আপোনাৰ আশা আৰু বিকশিত অসমৰ বাবে আপোনাৰ ধাৰণাসমূহ বুজিবলৈ বিজেপি উপস্থিত হ'ব প্ৰতিখন ঘৰ, প্ৰতিটো সম্প্ৰদায় আৰু প্ৰতিটো অঞ্চলত। কাৰণ আমি বিশ্বাস কৰোঁ যে অসমৰ বিকাশ ৰাজ্যখনৰ প্ৰতিগৰাকী ব্যক্তিৰ চিন্তাৰ পৰাই আৰম্ভ হয়। আপোনাৰ অংশগ্ৰহণেই হ'ব আমাৰ শক্তি। এই অভিযানত যোগদান কৰিবলৈ 7002126126 নম্বৰত এটা মিছ কল দিয়ক। আপুনি আপোনাৰ ফোনত SMS যোগে এটা লিংক লাভ কৰিব, য'ত আপুনি আপোনাৰ পৰামৰ্শসমূহ শ্বেয়াৰ কৰিব পাৰিব। আপুনি QR কোড স্কেন কৰি মোবাইল ফোন ব্যৱহাৰ কৰি অথবা অভিযানৰ ৱেবছাইটত ফৰ্ম পূৰণ কৰিও আপোনাৰ আশা, আকাংক্ষা তথা পৰামৰ্শসমূহ জনাব পাৰে। ফৰ্মখন জমা দিয়াৰ পিছত আপুনি স্বীকৃতি পত্ৰখন ডাউনলোড কৰিব পাৰিব। আৰু যদি আপুনি বিচাৰে তেন্তে আপোনাৰ পৰামৰ্শসমূহ ইমেইল আৰু IVR কলিং যোগে ভইচ মেছেজৰ জৰিয়তেও পঠিয়াব পাৰে। প্ৰিয় অসমবাসী, এয়া কেৱল পৰামৰ্শ অথবা মতামত আগবঢ়োৱাৰ অভিযান নহয়, এয়া হ'ল জনসাধাৰণৰ অংশগ্ৰহণৰ এক উৎসৱ। আপুনি আগবঢ়োৱা প্ৰতিটো পৰামৰ্শই গুৰুত্ব বহন কৰে। প্ৰতিটো চিন্তাই অসমৰ ভৱিষ্যতৰ নীতি নিৰ্ধাৰণত সহায় কৰিব। গতিকে আগবাঢ়ি আহক, মুক্ত মনেৰে আপোনাৰ মতামত জনাওক। এই অভিযানক আপোনাৰ নিজৰ কৰি লওক। কল কৰক, মেছেজ কৰক আৰু অৱদান আগবঢ়াওক। কাৰণ আপোনাৰ ধাৰণা অথবা পৰামৰ্শই বিকশিত অসমৰ দিশ নিৰ্ণয় কৰিব। আহক আমি সকলো একগোট হওঁ আকাংক্ষা ৰাইজৰ সংকল্প বিজেপিৰ আৰু গঢ়ি তোলো এখন বিকশিত অসম।